আছে হয় না একো নামিবলৈ নিদিব কিন্তু ৰক্তদান জীৱনদান হয়নে ৰক্তদান জীৱনদান পিছফালে আমি বহুত মহক ৰক্তদান দি আহিছোঁ খাবলৈ দিয়া নাই যিমান পাৰোঁ মাৰিছোঁ ইহে নাই মৰা কিয় জানো মই মুখ খোৱা মহবিলাক মৰা নাই কিয় নিজৰ বিলাকনো কিয় নষ্ট হ'ব মোহন আহিছে ইয়াত ইমান মানুহ আছে ইমান এনজয় কৰি আছে ইয়াত থকা চব মানুহে মানে আমাৰ দুটা বেঙেনা দিবলৈ আহিছে আজি 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 কোনেও কাকো বেঙেনা নিদিবচোন হা এই মানে বিহুত আপোনালোকৰ মই আলোচনা বিচাৰ কৰিবলৈ আহিছোঁ আপোনালোকে আমাক কিমান মৰম চেনেহ দিছে এই ৰঙালী বিহুটো আহি পেলাই গুচি গৈছে সেইকাৰণে মই আপোনালোকে এটা বস্তুটো চবে ভগাই ভগাই ল'বচোন ইয়াত বহি থকা উঠি থকা শুই থকা হাঁপাই থকা আগফালে থকা পাছফালে থকা চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে বিহুৰ বতৰ যিহেতু বিহুৱে বুলি ধৰোঁ আৰু ন এনেকে কিন্তু চলাগি যাব দেই তেতিয়াহে ভাল লাগে আইতা ক'লে পৰীক্ষা বন্ধন গোটৰ মিটিঙলৈ গ'লো গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে আইতাতে বন্ধন গোটৰ মিটিঙত গৈছে চিৰা পিঠাটো ঢাকিবলৈ পাহৰি গৈছে নিগনিয়ে খাই চাফা আছা গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা বনাইছনে না ঠিকে আছেনে ফুল বাচ্চাবিলাক বহুত বহুত ধন্যবাদ আপোনালোকক আমি সোমাই আহোঁতে আপোনালোকে যিটো উৎসাহ দিলে সিয়ে আমাৰ সাহস সঁচাকৈ বহুত বহুত ধন্যবাদ মই বেছি কথা নকওঁ যিহেতু সময় দেৰি হৈছে অনুষ্ঠান এটা আৰম্ভ কৰিবলৈ আহিছোঁ তথাপি এই সুযোগতে সমূহ দৰ্শক ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ আপোনালোক সকলোৰে মংগল হওক খালি আৰম্ভণিটো মোৰ পৰা হওক বিৰুবাৰী বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তা বিষয়ববীয়া শ্ৰদ্ধা তথা ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু লগতে আমাৰ চাউণ্ডৰ পেণ্ডেলৰ যিসকল লোক জড়িত হৈ আছে বিহুসকলক তেখেতসকলক বহু বহু শ্ৰদ্ধা বিহুৰ ওলগ শুভকামনা জনালোঁ আৰু শুভকামনা বেছিকৈ জনালোঁ সেইসকলক যিসকলৰ এতিয়াও এই বিহুখনৰ আনপেদ আছে সেইকাৰণে শুভকামনা জনালোঁ কাৰণ এটা হুচত আজি বিহু গুচি যাব খৰচ হৈ যাব কিন্তু বহুত খৰচ কালিলে থাকিব সেইখিনি পইচা সময়ত কামত দিব হয়নে মই বেছি কথা নকওঁ কৈছোঁ আপুনি বহুত কমাই কৈ আছে নাই বেছি কথা নকওঁ মই যিহেতু অনুষ্ঠান কৰিবলৈ আহিছোঁ আৰু এইখিনিতে অকণমান হ'লেও ক'ব লাগিব যিসকল পুলিচ প্ৰশাসনৰ লোকে আপোনালোকৰ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত আপোনালোকক আমাক সহায় কৰি আছে তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ বেছি কথা নকওঁ মই বহুত চমুকৈ কথা এটা শান্তিয়ে ক'বলৈ দিওঁ ইয়াতে যে সোমাই আহিছোঁ আপোনালোকে ইমান উৎসাহ দিছে সঁচাকৈ খুব ভাল লাগিছে ইমান উৎসাহ পাইছোঁ কিন্তু
তথাপিও কিছুমান মুহূৰ্ত থাকে যিবিলাক মুহূৰ্তত আমি আৱেগিক হৈ যাওঁ মোৰ নিচিনা শিল্পী মোৰ নিচিনা পুলিচ আৱেগিক হৈ যাওঁ এই কাৰণে যেতিয়া সোমাই আহি বোৱাৰীসকলক দেখিছোঁ মোৰ কি হ'ল ছাৰ বাৰ্ণৰ ঘৰত ফুল ফুলে মনত পৰিছিল মণিব মই আছোঁ ছাৰ ধৈনী জেগাত তই থাকি কি কৰিবি মণিজনীক লৈ আহিব পাৰোঁ নহয় ইমান ভিৰ ভাৰ হৈছে সেইকাৰণে মানে তাই ওখ পাখ ফিজিকেল ফিট মানুহ ভয়ে লাগে লৈ আহিম মোৰ আঙুলিত ধৰি আহিব ইয়াতে ভিৰত কাৰ আঙুলিত ধৰি কাৰ ঘৰ পাবগৈ কোনে চাম বেহাৰবাৰীখন চাই আছে ন বহুত বহুত ধন্যবাদ ই মাজতে মিষ্টাৰ ইণ্ডিয়া হৈছিল নহয় চাইছিল ঘড়ীটো পিন্ধি দিলে যে নাইকিয়া হৈ যায় ইয়াৰ ৰেকৰ্ডিং হৈ আছে নেকি মই আকৌ প্ৰথম ভাবিছোঁ বোলো ইমান শেহৰাতি জোনাকীৰ পৰা ওলাই যাম ঠিক আছে কৰক কৰক থেংক ইউ আজি দেখিলোঁ আমাৰ ঘৰৰ ওচৰতে কিবা মিটিং এখনত গ'লোঁ মই ইয়াতে হেঙেৰাবাৰীত থাকোঁ তাতে দেখিলোঁ ছোৱালী এজনী মানে বিশেষভাৱে সক্ষম ছোৱালী এজনী লগ পালোঁ মানে এনেকুৱা অকণমান ডিঙিটো বেকা হৈ আছে তাৰপিছত মই দেউতাকক মাতি আনি সুধিলোঁ বোলো হেৰি ছোৱালীজনী বেয়া নাপাব সুধোঁ কৈছে কওকচোন সোধক মই বোলো তেখেতৰ জন্মৰ পৰাই নে আঘাতে হ'ল কৈছে নহয় জন্মতে এইটো বেমাৰ নাছিল নহয় ঠিক কলেজ যাবলৈ লৈছে ন তেনেকুৱাতে ল'ৰা এটাৰ লগত প্ৰেমত পৰি ফোনৰ কথা পাতোঁতে ল'ৰাই বেলেগ ছোৱালী আনিলে ডিঙি ভাজ হৈ গ'ল চবতকৈ ডাঙৰ বোমটোৱে মোবাইল আৰু আমি চব সাৱধান থকাই ভাল আৰু হয়নে আমাৰ মোহনে খুব ধুনীয়াকৈ গান এটা গাব এইবাৰ ধুনীয়া গান গাইতো ভাষণ অকণো দি ল'ব পাৰোঁ মই যেনেকৈ কৈ লৈছোঁ গানকে গাওঁ নেকি ভাষণ দিলে মই মাভাস মাৰোঁ ছাৰ ভাষণটো ধুনীয়াকৈ দি লওঁ লৈ পেলাই গানটো গাব ভাষণ আপুনি সহযোগ কৰি যাবচোন ভাষণতো সহযোগ লাগে দে ইয়াত ধুনীয়া হ'ব দে আহিছে ইয়াত অঁ ধুনীয়া এই কি কাহি পাতি আছে কথাটো ইয়াত উপবিষ্ট উপস্থিত উপবিষ্ট তলতো বিষ্ট এইটো মোহাই মোহাই ভাঙি পেলাবি খাবলৈ দিব নাই ভাষণ দিবলৈ দিছে ভাবি ভাবি এইবোৰ ব্যৱস্থা কৰি ৰাখিছে ইয়াত উপবিষ্ট মোৰ মৰমৰ তাতোকৈ চেনেহ মুগাই এইটো বিহু ভাষণ দে অতিকৈ চেনেহ কণ কণ বৰ্তা বৰমাসকল আৰু জ্যেষ্ঠ ভাইটি ভণ্টিসকল খেলি মেলিকে আছে মানে সভাপতি জনাই লৈছো আৰু এই বৰদেউতাসকলক শ্ৰদ্ধা কৰ জ্যেষ্ঠসকল কি খেলি মেলিকে আছে এই জ্যেষ্ঠ কোনোবাই লগাই যাব আচ্ছা আজি ভাল হৈছে খুব খুব বলিষ্ঠ হৈছে ভাষণটো আজি সুন্দৰ হৈছে ৰেহাই থাকিব নালাগে আগলৈ হেঁচা এটা মাৰ আজি আজি পিছতো আজি আজি সভা ভংগ তই কলি কেতিয়া ভংগ দি দিলি এই মানে ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পায় নতুন বছৰ এইফালে নতুন বছৰ বুলি আমি সকলোৱেতো পৰিকল্পনা এটা লওঁ এই বছৰটো আমাৰ যিহেতু অসমীয়া নৱবৰ্ষ সোমাল আমি চবেই ভাবোঁ যে এই বৰ্ষটো আমি এনেকৈ কটাম তেনেকৈ কটাম এই বেয়াখিনি বাদ দিম এই ভালখিনি ল'ম তেনেকৈ প্ৰত্যেক আমি ৰাইজেও ভাবে আমিও ভাবোঁ তই কিবা ভাবিছ নাই নতুন বছৰ বিহু বুলি আচলতে মনলৈ আহিল কাৰণে সুধিলোঁ মই এটা ভাবি থৈছোঁ কিমান ছাকচেছ হ'ম নাজানো ছাৰ ছাকচেছ হ'বি পৰিকল্পনা লোৱাটো খুব ভাল আৰু মানুহৰ মনৰ জোৰটোৱে চবতকৈ ডাঙৰ কথা যেনেকৈ সৰু জুই একুৰাই কম তাপ উৎপন্ন কৰিব ডাঙৰ জুয়ে ডাঙৰ তাপ উৎপন্ন কৰিব উইন পাৱাৰটো কি তই ইচ্ছা কৰিছোঁ যেতিয়া তই সফল হ'বি তই কি ভাল পৰিকল্পনা ল'বি মই নতুন বছৰৰ পৰা ৰাতি ভাতি নাখাম চাগে বঢ়িয়া এনেও ৰাতি ভাত খোৱা মানে শকত হ'বি গা গধুৰ হ'ব টোপনিবিলাক বেছি হ'ব হয় গাটো পাতল পাতল লাগে পাতল পাতল লাগি থাকিব নেখালে বঢ়িয়া বঢ়িয়া ৰাতি ভাতটো মই সন্ধিয়াতে খাই দিম মই নতুন বছৰৰ পৰা ৰাতি ভাতি নাখাম চাগে বঢ়িয়া এনেও ৰাতি ভাত খোৱা মানে
শকত হবি গা গধুৰ হ'ব টোপনিবিলাক বেছি হ'ব হয় গাটো পাতল পাতল লাগে পাতল পাতল লাগি থাকিব নেখালে বঢ়িয়া বঢ়িয়া ৰাতি ভাতটো মই সন্ধিয়াতে খালি আৰু ধুনীয়া ধুনীয়া কৈছে আপুনিনো কি কৰিছে মই তোৰ নিচিনা এনেকা এইবিলাক পেণ্ট কৰা নাই মই পেণ্ট কৰিছিলোঁ ঘৰখন যিখন বেহাৰ বেৰ ওলাই থাকে ঘৰখন ধুনীয়াকৈ মই সজাই পৰাই তুলিম বেৰবিলাক ৰং কৰি দিম যিবিলাক পুৰণা বস্তু আছে চব বাহিৰলৈ উলিয়াই দিম পুৰণা বস্তু আপুনি কি উলিয়াব তাত প্ৰথমে ভাবিছোঁ মণিকে উলিয়াই দিম নেকি মণিদাৰী বহুত পুৰণাও হৈছে ন তাই এক্সপায়াৰী ডেট কেতিয়াবাই গ'ল মইহে ৰিনিউ কৰি চলাই আছোঁ মণিপুৰ যে উলিয়াই দিব সেইখিনি ক'ত থাকিব কোনে নিব সেই দামটো অকণমান কমাই থৈ মই ইলেকশ্যন এৰি দিম গ্ৰাহকৰ লাইন লাগি যাব দামটো যদি বেছি কমে মই ৰাখি থৈ দিম নেকি ভাই ইয়াক আকৌ মুখৰ মৰম লাগে হয়নে মানে গোল মোৰ মুখৰ মৰম লাগেনে ইয়াক দুটা বস্তু নিচিনা লাগে এক হৈছে গ্ৰহণৰ সূৰ্যটো যেন লাগে ৰংটোৰ কাৰণে এক হৈছে আকৌ দুৰ্গা পূজা যে মহিষাসুৰটো হয়নে চুলিবিলাকো ইমান ধুনীয়া কাৰ্লি বাকী কালে খালে বালুকা ৰাজ কিয়া ফেন লাভলি গান এটা গাওঁ অথনিৰ পৰা কি মূৰ্তি কি চিঞৰিছে প্ৰিয়ংকা বাই যে কি ধুনীয়া গান গাইছে নহয় মই সেইটো গান যে মই বনাইছিলোঁ আপোনাৰ মনত আছে খচক টেক্সি এখন লৈছোঁ তাইক শ্বিলং গুচি গৈছোঁ আইমতে সি টুকুৰ লগত দিছোঁ মই ৰঙা বগা দীঘলীয়া ভাত হোটেলতে সোমাই আমি খাইছোঁ মাংস ভাত এতিয়া যদি ভালকে বিহু এটা গাওঁ সহজে কৰিব সঁচা মই কিন্তু ইন্দ্ৰ কওক মই গান আপোনালোকে ইন্দ্ৰ কওক হেল্ল' তই গান মই নিশ্চয় হেল্ল' মাইক টেষ্টিং সেইটো কি আকৌ সেইটো কি মানে মাইক টেষ্ট কৰি লৈছোঁ এইটোলৈ বাপেৰক টেষ্ট কৰি লওঁ এইটো দাদা আপুনি কিবা কিবি মিলাই দিব মাছটো মিলাই দিব মানে মাংস দিয়া গোটেই পৰা মছলা দিব হেল্ল' সহজে ক'ব হা সেইটো কি এই উঠি অহা আগত কমিটি ঘুগুনি পাতি খুৱাই দিলে এই দলনি পথাৰত মহে চৰাই থাকোঁতে ইউপি মাৰিলো কাষতে কলে উৰিমি গান মাতিলো উভতি চাই হাঁহিলি তথাপিতো নকলি তথাপিতো নকলি খুলি
এ বিৰুবাৰী ছোৱালী এ চুকাম বুলি ভাবোতে এ কমিটিয়ে লগালে ককাই ৰৈ আছিলে ও কমকে নাপালো ও ককাই চেহেৰা যিয়ে কুলিয়ে মাতিছে নেকি মতা কুলিয়ে মাতিছে ই আৰু কুলি আহিয়ে গ'ল এটা মাত শুনাৰ লগত পাতি আহিছে এনেকে কুলি মাত শুনিলে মোৰ সেই তাহানি প্ৰেম কৰি থকা দিনলৈহে মনত পৰে মণিজনী কিমান কষ্ট কৰি মই পলুৱাই আনি ঘৰ সোমোৱাইছিলো দেই মই বাৰু নিজে অনা নাই